নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি গৈ আছোঁ কুহা ৰিজৰ্টলৈ। BarnaBVlogsৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। তেতিয়াহ'লে এতিয়া আমি ভিতৰত যাবলৈ ৰেডি নে কি কয়? বলক। কুহা ৰিজৰ্টত মই বহুত গৈছোঁ, এতিয়া বুলি নহয়, বহুত আগৰ পৰা গৈছোঁ। যেতিয়াৰ পৰা হৈছে তাৰ পিছৰ পৰা বুলিয়ে ক'ব পাৰি আৰু একো নাই। তাৰপিছত ইয়াত ৰাস্তাটো বৰষুণ দিলে অকণমান বেয়া হয় বাৰু, অকণমান নহয় বহুতেই বেয়া হয়, কাৰণ পথৰুৱা ৰাস্তাটো। তাৰপিছত মানে এটা বস্তু লক্ষ্য কৰিব, ইয়াৰ চাৰিওপিনে গছ, নৈ, মুঠতে পথাৰ সেউজীয়া আৰু সেউজীয়া। আৰু আপোনালোকে যদি সেউজীয়া ভাল পায় তেতিয়াহ'লে ইয়াত নিশ্চয় এবাৰ হ'লেও ভিজিট কৰিব। এতিয়া বলক, এইটো আমি ভিতৰত সোমাই আহিলোঁ। সোমাই কিনে ভিতৰত এনেকৈ যাব পাৰি, চাওকচোন গছ গছনিৰ মাজেৰে কিমান ধুনীয়া এটা ৰাস্তা বনাই দিছে নে কি কয়? মোৰ কিন্তু বহুতেই প্ৰিয়। আৰু ইয়াতে ভিতৰত এনেকৈ সোমাব পাৰি। ইয়াত সোমাই এনেকৈ আহি কিনে প্ৰথমতে ইয়াতে টিকট কৰিব পাৰি আৰু তাত পাৰ্কিং কৰিব পাৰি। আমি ফাৰ্ষ্ট পাৰ্কিং কৰি লওঁ, পাৰ্কিং কৰি লৈ উঠি পেলাই টিকট কাটিব, তাৰপিছত আমি ভিতৰত সোমাম। ইয়াত টিকট কাটিলে টিকটো বেছি নহয়, 20 টকাকৈ লয় একজনৰ। আৰু চাওকচোন কুকুৰকেইটা কি ধুনীয়াকৈ শুই আছে। আৰু ইয়াতে পিকনিক খাবও পাৰি। পিকনিক খাব আহিলে ইয়াতে ধুনীয়া আৰু সুবিধা গোটেইখিনি আছে। আৰু সৰু ল'ৰা ছোৱালী লৈ আহিলেতো ভালেই, খেলিব বহুত ঠাই পাই যায় ন। ইয়াতে ভাত খুৱাই এইটো ঘৰত। তাৰপিছত মোৰ প্ৰিয় ঠাইখিনি মই দেখাম বাৰু, এইবিলাক সৰু ল'ৰা ছোৱালীৰ বাবে। কুহা ৰিজৰ্টৰ এইখিনি অকণমান লিখা আছে। তাৰপিছত আপুনি এনেকৈ ভিতৰত যাব পাৰে। চাওকচোন চাৰিওপিনে ইমান ধুনীয়া সেউজীয়া নহয় জানো? বহুতেই ভাল লাগে। মোৰ কিন্তু বহুত ভাল লাগে দেই, সঁচাকৈ কৈছোঁ, মই মনৰ পৰা কৈছোঁ। তাৰপিছত এনেকৈ গৈ আমি নদীটো পাম, নদীটো দেখা পাম, পাগল দিয়া নদীটো যিটো বৈয়ে থাকে এনি টাইম, এইটো দেখা পাই থাকে। মনত যদি কিবা অশান্তি আছে নহয়, ইয়াত অহাৰ পিছত একদম শান্তি পৰি যাব। চাবচোন এয়া ইমান ধুনীয়া। ইয়াত ভিডিঅ'ত মই বৰ্ণনা কৰিব নোৱাৰোঁ, মানে মই দেখি কিনে গম পাইছোঁ ইমান সুন্দৰ। চাওকচোন এইটো জিৰণি চৰা, ইয়াতে বহিব পাৰি। ইয়াৰ পৰা দেখা বলক আমি, চাওক কিমান যে ধুনীয়া ন। এয়া নৈ, গছ গছনি চাৰিওফালে সেউজীয়া আৰু সেউজীয়া। এইটোৰে নুমিব পাৰি। আমি নুমি কিনে আমি তলত যাম। এয়া ফুল, লাও গছ, মুঠতে সকলো পাব ইয়াতে। কুহা ৰিজৰ্টত মানে এনেকুৱা নহয় যে ইয়াতে অকল বহিব পাৰি, চাব পাৰি, উপভোগ কৰিব পাৰি। তাৰ লগত কিছুমান বস্তু ইয়াতে পায়, শেষত গম পাব কি বস্তু পায়, মই নিশ্চয় দেখাম, মোক ইগন'ৰ কৰিব দেই। এইটো চাব, এইটো হৈছে ইয়াৰে মেইন ৰঙালাও। ইয়াত চাৰিওপিনে দেখিব ৰঙালাওৰ খেতি। ৰঙালাওৰ খেতি ইপিনে সিপিনে সকলো পিনে। এইখিনি অপৰাজিতা চাগে, বহুতেই ধুনীয়া লাগিছে মোৰ, ইমানেই ধুনীয়া লাগিছে এইখিনি ঠাইত আহি কিনে, কি ক'ম, মই নেদেখাই নোৱাৰিলোঁ। চাওকচোন ৱাও। আৰু ফুল, ইমান ধুনীয়া ধুনীয়া মানে ফুল পাব ইয়াতে। চব যিটো মানে বতৰত যি থাকে চব থাকে ইয়াত। কাম কৰা এইবিলাক কৰ্মী আছে ইয়াতে। তাৰপিছত চাৰিওপিনে ৰঙালাও, ইয়াতে ঝুলনাও আছে, উঠিব পাৰে, সৰু ল'ৰা ছোৱালীকো লৈ আহিব পাৰে। চাওকচোন ৰঙালাও, মই কৈছিলোঁ নে ইয়াতে এইটো বস্তু বহুত। আৰু শেষত দেখিব মই কিয় কৈছোঁ, চাওক এইখিনি মেইন, চাব দেই ভালকৈ চাব। ইয়াতে ৰঙালাও ইমানেই পোৱা যায়, ইয়াতে খেতি কৰা হয়। এইখন আচলতে ফাৰ্ম হয়, ফাৰ্মৰ আণ্ডাৰত আছে, সেইকাৰণে ইয়াতে ৰঙালাওৰ খেতি কৰা হয় আৰু ইয়াৰ পৰা চাগে বিক্ৰী কৰে। চাওক, বাকী মোৰ ভিডিঅ'বিলাক চোৱাৰ বাবে ধন্যবাদ। আৰু আগলৈকে এনেকৈ যদি মোক চাই থাকে আপোনালোকে লাইক কৰি দিব, ভাল লাগিব।